নমস্কাৰ বন্ধুসকল, বৰ্তমান আমি গৈ আছোঁ গুৱাহাটীলৈকে। গুৱাহাটী কামাখ্যা মন্দিৰলৈকে যাই আছোঁ। লগৰ বন্ধু মৃগাংক, এয়া মৃগাংক গাড়ী চলাই আছে। আৰু এইফালে আমাৰ আছে, আৰু এইফালে আছে। ভালনে খবৰ? ভাল ভাল। আমি গৈ আছোঁ চাৰিজন একেলগে। গুৱাহাটী পোৱাই নাই, আমি বদলগুৰি পোৱাৰ লগে লগে আমি চাহ খাবলৈ আৰম্ভ হৈ গ'ল আমাৰ না। মৃগাংকৰ পূৰা চাহ খাব কৰি আছে। চাহ খাব লাগে, হোটেল বহুত পুৰণা হোটেল, বদলগুৰি চুকৰ ভাল হোটেল এখন। আৰু চাহটো খাই গৈ থাকিব লাহে লাহে নেকি? বৰ মিঠাই। আৰু আমি জাষ্ট গাড়ীখন পাৰ্কিং কৰিলোঁ, আৰু পাৰ্কিং কৰি এতিয়া যাব ওলাইছোঁ। একদম ভিতৰলৈকে যাম। খোজকাঢ়ি লাগিব, খোজকাঢ়ি যাম। আৰু গৈ আছোঁ আমি ওপৰলৈকে। ভক্তপ্ৰাণ ৰাইজ ৰখি আছে ইয়াতে। আমি আহি আধাই পোৱা নাই, এই ভাগৰ লাগি গ'ল গৰমত একদম উপায় নাই। 20% মান আহিলোঁ চাগে ন। আৰু সেইখিনি ৰৈছোঁ, অলপ সময় ভাগৰ লাগিছে। পূৰা চিৰি বগাই বগাই আহিছোঁ। আৰু মৃগাংকই মূৰ্ত বিসৰ্জন দিলে, আৰু ময়ো পেচা এটা কৰি লওঁ। পূৰা ভাগৰ লাগিছে বহুত। নাজানো যাব পাৰোঁ নে নাজানো আৰু নেকি? চাওঁ, চেষ্টা কৰি বাৰু কিমান দূৰ যাব পাৰোঁ চাই লওঁ। আৰু ওপৰলৈ উঠি গৈ আছোঁ চিৰিৰে বগাই বগাই। ঘামত অৱস্থা নোহোৱা আছে। আৰু ভাগৰে জোগৰে আহি আছোঁ, তথাপিও পোৱাই নাযায় এতিয়ালৈকে। গৈ আছোঁ। আৰু এইখন ফেনৰ তলত অকণমান ৰেষ্ট লওঁ। আৰু আমি গৰমত নেমু টেঙা পানী খাম এতিয়া। একদম অৱস্থা নোহোৱা গৈছে ভাই, প্ৰথমবাৰ আহিছোঁ আজি। বাইদেৱে এতিয়া দিছে আমাক নেমু টেঙা পানী, খাই লওঁ। ভালে আছে বাইদেউ? কেনেকুৱা এইকেইদিন মানুহ বহুত আছে ন? আমি খোজকাঢ়োতে ভাগৰ লগা হৈছে, আৰু এওঁলোকে বস্তু কৰাই আছে। খোজকাঢ়ি যাব পৰা নাই। ৰাতি এনেও টানি ৰাখিব নোৱাৰিব ভিডিঅ'টো ভিডিঅ' এটা বনাই যাব নেকি? মোক ৰেডি কৰি দিলোঁ। আৰু কোনোমতে আহি পালোঁ। একদম ভাগৰ জোগৰে একদম ঘাম চাম ওলাই একদম, তথাপিও আহিলোঁ কিবা কৰি। এতিয়া বহি আছোঁ আমি একেলগে চাৰিটা। কেনেকুৱা লাগি গৈ আছিলে, খালি মোৰ কাৰণে অকণ দিগদাৰ হ'ল আৰু মৃগাংক কেনেকুৱা? বঢ়িয়া লাগিল না? ভাল লাগিল। আৰু এয়া মানুহ চাওক কিমান মানুহ।
কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ আৰু এতিয়া আমি চিংগাপুৰ এঠাইত ওচৰলৈ গৈ আছোঁ আৰু মানুহ আহি আছে আৰু ইয়াত ধুনীয়াকৈ গৈ আছোঁ আমি মনে গৈ আছোঁ পুলিচ চিকিউৰিটি আমি ইফালে গৈছিলোঁ আৰু আহোঁতে এইফালে আহিলোঁ ওপৰেৰে চিৰিতে আহিলোঁ আৰু ট্ৰেক্টৰলৈ গৈ আছোঁ আকৌ আৰু ওপৰৰ পৰা তললৈ আহি আছোঁ ভৰি দুখন আমাৰ নাচি নাচি আহি আছে একদম পূৰা নাচিছে ভৰি দুখন ৰৈ ৰৈ আহি আছোঁ আৰু অকণ দৌৰিলেহে ভাল লাগে এতিয়া মানে ওপৰৰ পৰা তললৈ আহি থাকিম নহয় অলপ দৌৰি দিলে ভৰি দুখনে আৰাম পায় খোজকাঢ়ি আহিলে ভৰিখন নাচি থাকে আজি মানে ভাল লাগিল মই কোনোদিন আহি পোৱা নাছিলোঁ অম্বুবাচী মেলাত আজি প্ৰথমবাৰ আহিলোঁ ভাল লাগিল এতিয়া তললৈকে আহি আছোঁ আমি মালিগাঁৱলৈকে